তো গাইজ ইয়াতেও ৰুম খালী নাই, তো ৰুম বিচাৰি বিচাৰি পূৰা অৱস্থা নাই চবৰে, ৰুম ক'তোৱে খালী নাই, য'তে যাওঁ যিমান হোমষ্টে আছে পূৰা চব বুকিং। অ' কি হ'ল অৱস্থা, ৰাইডত আহিবি আৰু কি লাগে ভাত, ভাতো নাই ৰুমো নাই আজি বোলে, ব'ল ঘৰত গুচি যাওঁ। এইটোহে কয় ৰিয়েল এডভেঞ্চাৰ। গাইজ কেনেকুৱা ফিলিংছ, ৰুম বিচাৰি বিচাৰি নাপায়, ইয়াতে টেণ্ট লৈ ল'লোঁ, এতিয়া টেণ্টত থাকিম, পূৰা টেণ্টৰ মজা ল'ম, টেণ্টৰ এক্সপিৰিয়েঞ্চ ল'ম আজি ফাৰ্ষ্ট টাইম। তো গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো পূৰা ফুল অন ৰেডি গোটেইকেইটাই, ইণ্ডিপেণ্ডেণ্ট ৰাইড মানে যাব ওলাইছোঁ, গোটেইকেইটাই পূৰা ৰেডি। তো এইফালে চাব পাৰে গোটেই গাইজ পূৰা ৰেডি ৰেডি গাইজ। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, বঢ়িয়া। তো এতিয়া গাইজ ইয়াৰ পৰা ওলাই দিওঁ আৰু, তো ভিডিঅ'টো চাই গৈ থাকক ক'ত কি কৰোঁ। তো ইয়াৰ পৰা ডাইৰেক্ট আমি যাম চেৰাপুঞ্জীলৈকে, তাৰপিছত আজি গৈ কিনে তাতে থাকিম। তো এতিয়া টাইম হৈছে 6:25, তো আমি ইয়াৰ পৰা ওলাই দিওঁ, গোটেইকেইটাই পূৰা ৰেডি। তো চলো গাইজ ইয়াৰ পৰা ওলাই দিওঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গাইজ গণেশ মন্দিৰ পাই গ'লোঁ 9 মাইলৰ। তো ইয়াতে অলপ পূজা চূজা কৰি লওঁ ধুনীয়াকৈ। A few moments later. তো পূজা কৰা হৈ গ'ল গাইজ, ইয়াৰ পৰা ওলাই দিম আৰু গোটেইকেইটাই। তো গাইজ ওলাই দিলোঁ, লগৰ কেইজন আগত গুচি গ'ল অলপ, এইখিনি অলপ ওলাই যাওঁ ফালি ফালি। ঐ একবাৰ চাই এইফালে, সিহঁতে আগত ন, ব'ল। তো গাইজ জৰাবাদ পাই গ'লোঁ, এতিয়া ৰাইট চাইডে সোমাই যাম। কিবা খাই লওঁ ইয়াতে, গোটেইকেইটা পূৰা মচনত আৰু পূৰা সময় নাই ৰখাৰ। অলপ চাহ পানী খাই লওঁ, পেটত পেলুবিলাক কান্দি আছে। তো পূৰা গৰমা গৰম চাই ৰেডি গাইজ, লৈ লওঁ চবেই এটা এটা। ভাই সাহেব বৰষুণ ষ্টাৰ্ট হৈ গ'ল। ঐ ৰেইনকোট পিন্ধিব লাগিব যেন লাগিছে। অলপ ওলাই যাওঁ নেকি, অলপ ওলাই যাওঁ নেকি, আগত কি ঠিক বৰষুণ নাই। ঐ আগত পিন্ধিম ব'ল, বেছিকৈ জোৰকৈ পালে, আগত কিজানি নাই বৰষুণ। এনেকুৱাই ইয়াতে বৰষুণ, আধা ৰাস্তাত বৰষুণ আৰু আধা ৰাস্তাত ৰ'দ হৈ থাকে।
ৰেইনকোট আছে ৰেইনকোট আগত পিন্ধিম নেকি এতিয়া বৰষুণ নাহেচোন বেছি তো গাইজ দেখা পাইছে এতিয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা তো ইয়াৰে ৱেডাৰটো মানে এনেকুৱাই মানে মিনিটে মিনিটে চেঞ্জ হৈ যায় এতিয়া ইয়াতে বৰষুণ পাইছোঁ ন আগত গৈ কেনে আৰু কি ঠিক ৰ'দে পাম এনেকুৱা মানে ইয়াৰে মানে বতৰটো মানে ধৰিব নোৱাৰি হঠাতে বৰষুণ আহে আৰু হঠাতে ৰখি যায় মানে এনেকুৱা ইয়াৰে ৱেডাৰৰ নমুনা চাওক চবে বৰষুণ দিয়া বুলি পুৰা ৰেইনকোট চেইনকোট পিন্ধি ল'লোঁ এতিয়া কি ছাৰ পুৰা ৰ'দ মেঘালয়ৰ মজাটো এইটোৱে না দে বল তো ৰেইনকোটটো পিন্ধি ল'লোঁ নুখুলোঁ আৰু এতিয়া আগত কি জানি বৰষুণে পাওঁ তো ওলাই দিলোঁ আৰু ইয়াৰ পৰা বল তামাম ঢকা দিছে কিন্তু বৰষুণ দিয়া বুলি চবে ৰখি পুৰা ৰেইনকোট পিন্ধি ৰেডি তাৰপিছত টিং টিঙীয়া ৰ'দ তো গাইজ মেকডক ব্ৰিজটো পাই গ'লোঁ বহুত মানুহৰ ভিৰ গাড়ী চাওক না পুৰা ভিৰ লাগিছে কিন্তু মানুহ তাতে আৰু এই ভিউ পইণ্টটোত পুৰা মানে ৰখি ৰখি চবে ফটোশ্বুট কৰে সেইটো কাৰণে বেছি ভিৰ হৈ থাকে ইয়াতে মানে ল'ৰা পুৰা ভিডিঅ' বনোৱাৰ জোচ পুৰা থিয় হৈ লৈছে পুৰা এইফালে ভিউ চাওক গাইজ আল্টিমেট কিন্তু তলত বেছি চাইডত নাযাওঁ বম ৰিক্স আছে কিন্তু ইয়াতে ভিউ চাওক গাইজ তো ইয়াতে অলপ ব্ৰেক ল'লোঁ লগতে আপোনালোকক ভিউবিলাক দেখাই দিওঁ অলপ মানে চাই লওক নাজাৰা এইফালে ফটোশ্বুট চলি আছে কেমেৰামেনটো চাওঁ এবাৰ এইফালে চাওক না গাইজ অলপ আগতে পুৰা ক্লিয়াৰ আছিল এতিয়া পুৰা ফগ পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে চাওক ফগ কেনেকৈ উৰি আছে গাইজ অলপমান আগতে মাত্ৰ পুৰা ক্লিয়াৰ আছিল এতিয়া পুৰা মানে একদম ঢাকি পুৰা দেখাই নাপায় আগত একো ইয়াৰ পৰা 18 কিলোমিটাৰ আৰু চেৰাপুঞ্জীলৈকে তো ইয়াৰ পৰা ওলাই দিওঁ আৰু ভিউ চিউ চালোঁ পুৰা ফটোশ্বুট কৰা হৈ গ'ল চবৰে তো ইয়াৰ পৰা গৈ থাকোঁ আৰু গাইজ চাই থাকক ভিডিঅ'টো তো প্ৰথমতে যাওঁ চেৰাপুঞ্জীলৈকে ডাইৰেক্ট গৈ কেনে তাতে হোটেল চোটেল আগতে বুকিং কৰি লওঁ এইখিনি খাটাৰনাক এডভেঞ্চাৰ ৰোড পাই গ'লোঁ পুৰা ভাঙা চিঙা ৰাস্তা ৰাস্তা অলপ এডভেঞ্চাৰৰ মজা লওঁ অলপ ৰাস্তাৰ মজা লওঁ তো এইখিনি পাৰ হোৱাৰ পিছত আগত ভাল ৰাস্তা পাই গ'লোঁ আৰু এই অকণমানেই আছিলে বেয়া তো এইখিনিৰ অলপ এডভেঞ্চাৰৰ মজা লৈ ল'লোঁ বাছ এইখিনি এতিয়া স্মুথলি গৈ থাকিলে হ'ল আৰামছে এইখিনি চাওক গাইজ ইয়াতে পালোঁ ইয়াতে এবাৰ সোমাই দিওঁ ইয়াতে সোমাৱা পানী চানী খাওঁ ঐ সোমাৱা তো গাইজ ইয়াতে ৱাটাৰ ব্ৰেক ল'লোঁ এতিয়া পানী চানী খাম ইয়াতে তাৰ আগতে আপোনালোকক এটা ভিউ দেখাওঁ এইফালে চাওক কি আল্টিমেট ভিউ চাওক গাইজ ভিউ A few moments later. তো গাইজ ইয়াতে অলপ ফটো চটো উঠিলোঁ তাৰপিছত ৰিল চিলছ বনালোঁ তো ইনষ্টাগ্ৰামত পাই যাব ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আইডিটো ডেছক্ৰিপশ্যনত দি দিম তো গাইজ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব ganesh.boro
তো গাইজ ৰুম বিচাৰি বিচাৰি গৈ আছোঁ মানুহ পুৰা ভিৰ চবতে বুকিং ৰুম খালী নাই এতিয়া বিচাৰি আছোঁ আগত পাওঁনে নাই আগত বিচাৰি যাওঁ 7 Sister ফলৰ সেইটো চাইডে গৈ আছোঁ এতিয়া সেইটো চাইডে হোমষ্টে কিবা পাম চাগে তাতে গৈ কেনে অলপ বিচাৰিম A few moments later. ঐ কি হ'ল অৱস্থা ৰাইডত আহিবি আৰু কি লাগে ভাতো নাই ৰুমো নাই আজি বোলে বল ঘৰত গুচি যাওঁ ৰুমো নাই ভাতো নাই তো গাইজ এতিয়া এনেকুৱা হৈছে ৰুমো বিচাৰি পোৱা নাই ভাতো খোৱা নাই ভোক লাগিছে পেটত আছে ভোক লগ নাপাওঁ তোক এনেকুৱা টাইপ হৈছে পুৰা এটা সেই আছিল ন আগতে গল্প এটা আছিল যে বহুত সৰুতে পাইছিলোঁ A few moments later. পাই গ'লোঁ ইক' পাৰ্ক ভিতৰত সোমাওঁ আৰু জলদি খাদ্যখিনি খাই লওঁ তো গাইজ ফাইনেলি বহুত দেৰি ৰখাৰ পিছত খানা লাগি গ'ল এতিয়া গাইজ খাই দিয়া চবে আৰু অলপ জোৰকে ক উল্টা কৰি হেলমেট পিন্ধি লৈছে খাব কাৰণে ভোক লাগিছে এতিয়া খাই দিওঁ চিকেন থালি এইফালে দালি আহি গ'ল One hour later. তো গাইজ আৰু এবাৰ ৰাওনা হ'লোঁ খাই বৈ গাইজ ৰুম বিচাৰি বিচাৰি পূৰা অৱস্থা নাই চবৰে ৰুম ক'তোৱে খালী নাই য'তে যাওঁ যিমান হোমষ্টে আছে পূৰা চব বুকিং তো বিচাৰিয়ে আছোঁ চাওঁ মানে তো এতিয়া বৰ্তমান আছোঁ মাউচমাই কেবৰ এইটো চাইডে মানে এইটো চাইডে যিমান মানে গলি আছে আমি যিমান কেইজন আহিছোঁ মানে ডিভাইড কৰি লৈছোঁ দুজনমান সিফালে বেলেগ এটা চাইডে পঠাইছোঁ দুজনমান বেলেগ চাইডে আহিছোঁ এনেকৈ গোটেইকেইজনে পূৰা বিচাৰি আছোঁ ৰুম তো এতিয়া ক'তোৱে পোৱা নাই মানে হোপ যাতে ৰুম পাই যাওঁ সেইটো আশাতে গোটেইকেইজনে বিচাৰি আছোঁ পূৰা এডভেঞ্চাৰ ৰোড তো এইফালে হোমষ্টে আছে এইটো চাইডে তো এইটো চাইডে কিবা এটা আশা আছে পোৱাৰ তো গৈ আছোঁ চাওক ৰাইডত আহিলে কেনেকুৱা চিটুৱেশ্যন ফেচ কৰিবলগীয়া হয় মানে ডাইৰেক্ট বুকিং কৰি নাহিলে বহুত প্ৰব্লেম আৰু পূৰা 15 আগষ্টৰ পূৰা অকেজন পূৰা মানে চবে মানে বন্ধ পাইছে ছুটি পাইছে অফিচ ঘূৰিব আহিছে চবে পূৰা ৰুম চুম বুকিং য'তে যাওঁ ক'তোৱে খালী নাই তো ইয়াতে সুধি চাওঁ 4 শিৱলিং হোমষ্টে তো গাইজ ইয়াতেও ৰুম খালী নাই তো টেণ্ট লগাই দিব বুলি কৈছে টেণ্ট ভাড়া লৈ হ'লেও থাকিব লাগিব ইয়াতে চাওঁ কথা পাতি ভালে হ'ব মানে টেণ্টত থাকিলেতো আৰু মজাই টেণ্টত থাকিব বোলে আৰু ভাল লাগিব A few moments later. এইটোহে কয় ৰিয়েল এডভেঞ্চাৰ গাইজ কেনেকুৱা ফিলিংছ ৰুম বিচাৰি নাপায় ইয়াতে টেণ্ট লৈ ল'লোঁ এতিয়া টেণ্টত থাকিম পূৰা টেণ্টৰ মজা লওঁ মানে ভাবি আছিলোঁ আমি এদিন এনেকৈ ক'ৰবাত ৰাইডত গৈ কিনে টেণ্টত থাকিম বুলি কিন্তু আজি সেইটো আনপ্লেন হয় আজি ভবা নাছিলোঁ কিন্তু আমি ৰুম বিচাৰি আছিলোঁ ৰুম নাপাই কেনে আমাৰ মানে সেই ড্ৰিমটো পূৰণ হ'ব গৈ আছে মানে আজি টেণ্টত থাকিম টেণ্টৰ এক্সপিৰিয়েঞ্চ ল'ম আজি ফাৰ্ষ্ট টাইম তো চাব পাৰে গাইজ 2 hours later. তো গাইজ মানে কেছটো কি হ'ল চব উল্টা হৈ গ'ল টেণ্ট চেণ্ট মানে লগাই পূৰা টেণ্টত থাকিম বুলি ৰেডি কৰিলোঁ তাৰপিছত আহিল নহয় পূৰা ধাৰাসাৰ বৰষুণ তাৰপিছত টেণ্টে একো কাম কৰা নাই উপায় নাই তাৰপিছত কি কৰিলোঁ মানে কি আৰু যোনটো মানে ৰুম বুক হোৱা বুলি কৈছিলে সেইটো ৰুমটো মানে কি পিছত আমাক দি দিলে সেইটো বুক হৈছিলে কিন্তু মানুহকেইজন নাহিলে নে কি মুঠতে সেইটো গম নাপাওঁ যোনটো মানে আমি প্ৰথম চাই কেনে এবাৰ গৈছিলোঁ এইটো এটা ৰুম কৈ আছিলে 7,000 তাৰপিছত যেতিয়া আমাৰ এনেকুৱা অৱস্থা হ'ল বৰষুণ এতিয়া উপায় নাই তাৰপিছত সিহঁতে আকৌ সেইটো প্ৰাইচটো বঢ়াই দিছে আহি কেনে যোনটো ৰুম মানে কি কৈ আছিলে 7,000 ৰুম এইটো চাই লওক ৰুমটো এবাৰ দেখাই আছোঁ এইটো বোলে 7,000 টকাৰ ৰুম বোলে হা তাৰপিছত
7,000 টকা বুলি কৈছিলে যেতিয়া মানে বৰষুণ আহিল টেনচন গোটেই মানে অৱস্থা নাই আহি কেনে কিমানত ললো এইটো 8,500 তো উপায় নাই আৰু ইয়াতে থাকি দিও আৰু গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰো আৰু বাকি কালি চাও কি হয় ক'ত যাও যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই